হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ ভালে চাগে। মোৰ খবৰ ভালে আৰু মই ৰুমি চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ, বহুত দিন হ'ল গাড়ী চলোৱা নাই, স্কুটি চলাই চামগৈ। সেইফালে এয়া মোৰ ভণ্টি হয়, কাছমাৰীৰ হয়, আমাৰ জেঠাই ছোৱালী হয়। বহুত দিনেই হ'ল মই ভিডিঅ' একো দিব পৰা নাছিলোঁ, কাৰণ মই মাহঁতৰ ঘৰত আছোঁগৈ আৰু মই এটা দৰকাৰৰ কাৰণে আহিছিলোঁগৈ। মোৰ ভাইটি অপাৰেশ্যন হ'ল, সৰু ভাইটি, এইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ মই এতিয়া মাহঁতৰ গাঁৱৰ পৰা ভিডিঅ'টো বনাইছোঁ আজি। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। ভাইটিৰ অপাৰেশ্যন হৈছিলে, কালি ৰিলিজ হৈছেহে, এইটো কাৰণে আজি অকণ ওলাই আহিলোঁ। এইটো তিনিআলি হয়, গাঁৱৰ পৰা যদি আহে আমাৰ মাহঁতৰ ঘৰলৈ, ইয়াৰ পৰা এইখিনি এটা আছে, এইখিনি তললৈ যায়। এতিয়া আমি তললৈ যাম। এইখিনি চাব চেণ্টাৰ এখন আছে আমাৰ গাঁৱত। মই আৰু ভণ্টিয়ে গৈ আছোঁ এতিয়া। এইখন আমাৰ চাব চেণ্টাৰ হয়, আমাৰ গাঁৱত এখন চাব চেণ্টাৰ আছে, একদম ওচৰতে আছে, আমাৰ একেবাৰে ওচৰত আছে চাব চেণ্টাৰখন। সদায় হেৰি হয়, আজি দেওবাৰ কাৰণে বন্ধ আছে। এয়া আমাৰ নৱৰ ল'ৰা হয়, আমাৰ দাদা ল'ৰা হয়। এয়া হেল্ল' কাম কৰি আছে, এইবোৰ পাইপ লাইনৰ কাম চলি আছে গাঁৱত আমাৰ। চলাব পাৰিছো নাই? আমি গৈ আছোঁ এজেগাত, এতিয়া গাড়ী চলাই হয়, দাদাই চলাই আছে, এতিয়া ভণ্টি বাজত বহিছে। এইফালে বহুত দিন হ'ল বিয়া ঘৰৰ পৰা মই অহাই নাই, তো আজি আহিছোঁ। কি কয়, বহুত আছে। বাগান আছে,
চোক ইমান ধুনীয়াকৈ ইয়াত বনাই আছে মন্দিৰ হয়। এই ঠাইডোখৰ হয় হেৰি ন বচাপতাৰ বুলি কয়। এই জেগাডোখৰ বচাপতাৰত মন্দিৰ বনাইছে ইমান ধুনীয়া ধুনীয়া ধুনীয়াকৈ বনাইছে। ওপৰতো বনাইছে। অমিতা লাগি আছে। আমি এনেই ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া এনেই আৰু অকণ ওলাই আহিলোঁ ঘৰৰ পৰা। এইফালে বন্তি দাদাহঁতে আছে। এইফালে অমিতা গছ ৰুই থৈছে। ইমান লাগি আছে নহয়। এয়া চোক ইমান অমিতা লাগি আছে। চব ইমান চাপৰ গছবোৰ। ইয়ালৈ আহিছিলোঁ আমি এনেই ফুৰিবলৈ আহিছিলোঁ আৰু ঘৰতনো কিমান বহি থাকিম বুলি। চ' এনেই ওলাই আহিছিলোঁ। এয়া চোক এইখিনি তলত এয়া চোক এনেই এতিয়া সন্ধিয়া সময় যিহেতু এইটো কাৰণে অকণ ওলাই আহিলোঁ। দাদাহঁতিও আহিলে এইকাৰণে ভণ্টিও আহিলে। চ' ভণ্টি আৰু দাদা অহাৰ কাৰণে এনেই ওলাই আহিলে। একণতে কিমান বহি থাকিম বুলি সেইটো কাৰণে ওলাই আহি এতিয়া এই ঠাইডোখৰত আহিছিলোঁ আমি। এই তলত বহুত এইটো চ' আপোনালোককো দেখুৱালোঁ ভিডিঅ'টো। চ' ভিডিঅ'টো এতিয়া ঘৰলৈ যাওঁগৈ আমি। এতিয়া এনেই আহিছিলোঁ যেতিয়া অকণ এনেও আপোনালোককো দেখুৱাম বুলি আহিছিলোঁ আৰু লগতে দেখুৱামো বুলি। চ' এতিয়া ঘৰলৈ যাওঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকেও। ত' আমি ভিডিঅ'টো এনেই আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। এইকাৰণে আহিলোঁ ওলাই। এই ঠাইডোখৰ বহুত বছৰ হয় মই নাই অহা। মেক্সিমাম 8 বছৰমান হৈ গ'ল ইয়ালৈ নাই অহা মই। সেইটো কাৰণে ওলাই আহিলোঁ এই জেগাডোখৰ চাবলৈ। বহুত এতিয়া সলনি হৈ গ'ল জেগাডোখৰ। আগত এইবোৰ নাছিলে। ইয়াত এখন দলং আছিলে। এইটো বাঁহৰ দলং কাঠৰ দলং এখন আছিলে। চ' এতিয়া ভাল হৈ গ'ল। এয়া চব আমি এতিয়া ঘৰলৈ গৈ আছোঁগৈ। ভিডিঅ'টো কি পালে কি নাপালে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল পালে या বেয়া পালে চাই কমেণ্টত জনাব। এনেই আৰু জেগাডোখৰ একোৱে নাই তথাপিতো আৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। জেগাডোখৰ আৰু কি আছে এনেই আৰু গাঁৱলীয়া জেগা হয়। এনেই ওলাই আহিছিলোঁ সেইকাৰণে দেখুৱাই দিলোঁ। দেখুৱালোঁ এতিয়া ফাইনেলি ঘৰত লগ পাম কেতিয়া। চ' আমি ঘৰত আহি পালোঁ এতিয়া। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।